নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল পাৰ্থ মেছলৈ। আজিও বহুত কেইটা গুৰুত্বপূৰ্ণ খবৰ লৈ মই আহিছোঁ আপোনালোকৰ বাবে। সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব। আৰু নতুনকৈ যোনে আহিছে ফাৰ্ষ্ট টাইম ভিউৱাৰ হয় তেওঁলোকক প্ৰথমতে মই ওয়েলকাম জনাইছোঁ। আৰু কাইণ্ডলি আপোনালোকে এই ইউটিউব চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব যদিহে এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যেন আগন্তুক দিনতো ভিডিঅ'ছবোৰ চাই থাকিব পাৰে। কাৰণ গভৰ্ণমেণ্টৰ লগত জড়িত সকলো আঁচনি সম্পৰ্কীয় খবৰ আৰু যিসমূহ খবৰ আমি সকলোৱে জনাটো আমি সকলোৰে বাবে অতিকৈ জৰুৰী হয়, সকলো তথ্য লাভ কৰিব মোৰ ভিডিঅ'জৰ মাধ্যমে। সেইবাবে দিনত এবাৰ হ'লেও ভিজিট কৰিব ইউটিউব চেনেলটি আৰু মোৰ ভিডিঅ'জবোৰ কাইণ্ডলি ৰেগুলাৰলি চাব যেন আপোনালোকৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ আৰু যিসমূহ আঁচনি সম্পৰ্কীয় তথ্য আপোনালোকে জানিব খুজিছে সকলো তথ্যই যেন লাভ কৰিব পাৰে। চ' বন্ধুসকল, আৰু পলম নকৰাকৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' আজিৰ ভিডিঅ'টোৰ আৰম্ভণিতে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। কথাটো হৈছে কি, অসমত বৰ্তমান কৰোনা মহামাৰীৰ এটা সংক্ৰমণ দিনে দিনে বাঢ়ি আছে। তাৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ প্ৰশাসনৰ ফালৰ পৰা কেইবাটাও নীতি নিয়ম বান্ধি দিছে আমাৰ বাবে, আৰু আমি নাগৰিক হিচাপে দায়িত্ব হয় সেই নিয়ম নীতিসমূহ যেন আমি মানি চলো, কিয়নো আমাৰ বাবেই সেই নিয়ম নীতিসমূহ দিয়া হৈছে যেন আমি সুস্থভাৱে নিজৰ জীৱনটো যাপন কৰিব পাৰোঁ। সেইবাবে কাইণ্ডলি আপোনালোকে ভেকচিন লোৱাৰ ক্ষেত্ৰত আগবাঢ়ি আহিব। যিসকলে ভেকচিন লোৱা নাই ভেকচিন লৈ ল'ব। মাস্ক বাহিৰত যোৱাৰ সময়ত সদায় মাস্ক ব্যৱহাৰ কৰিব, চেনিটাইজাৰ সদায় ইউজ কৰিব মাজে মাজে। তাৰ লগত ছ'চিয়েল ডিষ্টেঞ্চটো মানি চলিব, বেছি ভিৰ ভাৰ অঞ্চলত নাযাব, অকণমান ডিষ্টেঞ্চ থাকিব, তেনেকুৱা বস্তুবোৰ মানি চলিব। তেনেকৈ চাব আমাৰ অসমত কোনো ধৰণৰ ফুল লকডাউনৰ চিটুৱেশ্যন আহি নপৰিব, আৰু লাহে লাহেকৈ কৰোনা মহামাৰীৰ যিটো সংক্ৰমণ বাঢ়িছে সেইটোও কমি আহিব, সেইটোও নিৰাময় হৈ যাব অসমৰ পৰা। চ' এইটো ইনফৰমেশ্যনৰ পিছত মই আজিৰ ভিডিঅ'ছৰ যিবোৰ ইম্পৰ্টেণ্ট ইনফৰমেশ্যন আছে সেইসমূহ শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টোৰ ফাৰ্ষ্ট আপডেট হ'ল ই শ্ৰম কাৰ্ডৰ লগত জড়িত। হয় বন্ধুসকল, ইতিমধ্যে ই শ্ৰম কাৰ্ডৰ লগত জড়িত এটা কেইবাটাও গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকে জনাটো আমি সকলোৱে জনাটো অতিকৈ জৰুৰী হয় যিসকল ই শ্ৰম কাৰ্ড বনাই আছে। কাৰণ ইতিমধ্যে ধৰক এটা পৰিয়াল আছে, ধৰক পৰিয়ালৰ 4গৰাকী সদস্য আছে। সদস্যৰ ভিতৰত এজনে খালি কেৱল মাত্ৰ অসংগঠিত ছেক্টৰৰ শ্ৰমিক হয়, মানে আনঅৰ্গেনাইজ ছেক্টৰৰ শ্ৰমিক, যাৰ বাবে ই শ্ৰম কাৰ্ডটো বনাব পাৰি। এতিয়া দেখিবলৈ পোৱা গৈছে যে সেইখন পৰিয়ালৰ যিসকল সদস্য কেৱল মাত্ৰ ঘৰত থাকে, কোনো কাম নকৰে, তেওঁলোকেও ই শ্ৰম কাৰ্ড বনাই লৈছে। কাৰণ এটাই যে উত্তৰ প্ৰদেশত দেখিবলৈ পোৱা গৈছে যে চৰকাৰৰ ফালৰ পৰা যিসকল ব্যক্তিৰ ই শ্ৰম কাৰ্ড আছে তেওঁলোকে 1000 টকাকৈ লাভ কৰিছে। এতিয়া ইয়াতো ভাবি লৈছে যে যিসকল ব্যক্তিৰ ই শ্ৰম কাৰ্ড থাকিব সকলোৱে 1000 ৰুপিজকৈ লাভ কৰিব চৰকাৰৰ ফালৰ পৰা, সেইকাৰণে সকলোৱে বনাই লৈছে। কিন্তু বন্ধুসকল, এটা কথা মই কৈ দিওঁ, চৰকাৰে যিকোনো আঁচনি যেতিয়া দিয়ে ন, তেতিয়া অকণমান ভেৰিফিকেশ্যন কৰি চাই লয় যে বস্তুখিনি কি হৈছে কি হোৱা নাই। আৰু উত্তৰ প্ৰদেশত যিটো দিয়া হৈছিল এইটো ৰাজ্য চৰকাৰৰ ফালৰ পৰা দিয়া হৈছিল, আৰু ৰাজ্য চৰকাৰসমূহ যেতিয়া নিজৰববীয়াকৈ কিবা দিব ই শ্ৰম কাৰ্ডৰ মাধ্যমে বা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা দিব, তেতিয়া কিন্তু এটা ভেৰিফিকেশ্যন চলিব যে যিগৰাকী ব্যক্তিয়ে ই শ্ৰম কাৰ্ডটো বনাইছে তেওঁ চৰকাৰী চাকৰি কৰে নেকি, বা তেওঁ কিবা ধনী মানুহ হয় নেকি, সেই গোটেইখিনি বস্তু চালি জাৰি ল'ব। তেওঁ কাম কৰে নে নকৰে নে এনেই থাকে, সকলো বস্তু চালি জাৰি চাই ল'ব। যেতিয়া ভেৰিফিকেশ্যন প্ৰচেছত ওলাব যে আপুনি এইটো কাৰ্ডৰ বাবে উপযুক্ত নহয়, তেতিয়া কিন্তু চৰকাৰৰ ফালৰ পৰা আপোনাৰ কাৰ্ডটো ইনএক্টিভ কৰি দিয়া হ'ব। ঠিক আছে, এইখিনি বস্তু মনত ৰাখিব। কাৰ্ড বনাই ল'লে কিন্তু নাপায়, আপোনালোকে কিন্তু সেইখিনি কাৰ্ডৰ বাবে যোগ্য হিতাধিকাৰী হ'ব লাগিব, তেতিয়াহে সুবিধাসমূহ লাভ কৰিব। ঠিক আছে, কাৰ্ডটো ইনএক্টিভ হৈ যাব। ইয়াৰ উপৰি ধৰক কোনোবা এগৰাকী ব্যক্তিয়ে ই শ্ৰম কাৰ্ড বনাইছে, তেওঁ এতিয়া বৰ্তমান অসংগঠিত ছেক্টৰৰ শ্ৰমিক হয়, কিন্তু ধৰক এবছৰ পিছত তেওঁ চৰকাৰী চাকৰি লাভ কৰিলে, ভাল কথা। তেনেহ'লে কি তেওঁ বিপদত পৰি যাব নেকি? তেতিয়া কি হ'ব? কথাটো হৈছে ই শ্ৰম কাৰ্ড বনোৱাৰ সময়ত আমি আধাৰ কাৰ্ডটো ব্যৱহাৰ কৰিব লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগে, আধাৰ কাৰ্ডৰ লগত লিংক থকা ফোন নাম্বাৰটো দিব লাগে। যেতিয়া এইসমূহ বস্তু তাত দিয়া থাকে, যেতিয়া আপুনি চৰকাৰী চাকৰি লাভ কৰিব, তেতিয়া চৰকাৰী হাতত তথ্য আহি পৰিব যে ই শ্ৰম কাৰ্ড থাকে এইজন ব্যক্তিয়ে বৰ্তমান চৰকাৰী চাকৰি লাভ কৰিলে, তেতিয়া চৰকাৰে অট'মেটিকলি তেওঁৰ ই শ্ৰম কাৰ্ডটো ইনএক্টিভ কৰি দিব। ঠিক আছে, যে তেওঁ এতিয়া ই শ্ৰম কাৰ্ডটো তাত থাকিব নালাগে, তেওঁ যিহেতু চৰকাৰী চাকৰি লাভ কৰিলে। সেইবাবে সেইজন ব্যক্তিৰো কিন্তু কোনো ধৰণৰ বিপদ আপদ নহয়, তেওঁ কিন্তু নৰ্মেলি থাকিব পাৰিব, কোনো ধৰণৰ তেওঁ প্ৰব্লেমত নফচে। ঠিক আছে, সেইকাৰণে বৰ্তমান যদি আপুনি চৰকাৰী চাকৰিৰ বাবে এপ্লাই কৰি আছে কিন্তু বৰ্তমান আপুনি অসংগঠিত ছেক্টৰৰ শ্ৰমিক হয়, আপোনালোকে ই শ্ৰম কাৰ্ড বনাই ল'ব পাৰিব। আগন্তুক দিনত যেতিয়া আপোনালোকে চৰকাৰী চাকৰি লাভ কৰিব, তেতিয়া অট'মেটিকলি বা কিবা ভাল চাকৰি লাভ কৰিব, আপোনাৰ ই শ্ৰম কাৰ্ডটোৰ তাত তথ্য আহি পৰিব, আপোনালোকৰ ই শ্ৰম কাৰ্ডটো অট'মেটিকলি ইনএক্টিভ কৰি দিয়া হ'ব চৰকাৰৰ ফালৰ পৰা। আপোনাক কোনো ধৰণৰ পানিছমেণ্ট বা কোনো ধৰণৰ তেনেকৈ সন্মুখীন হ'বলগীয়া নহয়। কিন্তু যিসকল ব্যক্তিয়ে জানি বুজি যে তেওঁ এইটো কাৰ্ড পোৱাৰ যোগ্য নহয়, হিতাধিকাৰী নহয়, তেওঁ বনাই আছে, তেনেহ'লে তেওঁলোকৰ বাবে এটাই কথা কওঁ, কাইণ্ডলি আপোনালোকে এইখিনি কাম নকৰিব, কৰাৰ পৰা অকণমান আঁতৰত থাকক। যি ব্যক্তিয়ে অসংগঠিত ছেক্টৰৰ শ্ৰমিক হয় তেওঁৱে বনোৱাটো এইটো দৰকাৰী হয়।
কাইণ্ডলি এইখিনিৰ ওপৰত কিবা উল্টা পুল্টা নকৰি নিজৰ বাবে বা তেওঁৰ বাবেও নিজৰ পৰিয়ালৰ সদস্যৰ বাবে কোনো ধৰণৰ প্ৰব্লেম নানিব। চৰকাৰী যিটো নিয়ম নিৰ্দেশনা দিছে কাইণ্ডলি সেইটো মতে কামখিনি কৰক যেন সকলোৰ মংগল হয়, সকলোৱে আগবাঢ়ি যাব পাৰে। এইটো হ'ল ই-শ্ৰম কাৰ্ডৰ লগত যুক্ত তথ্যসমূহ। এতিয়া আহোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ, অৰুণোদয় আঁচনিৰ কথা। এতিয়া অৰুণোদয় আঁচনিক লৈ কেইবাটাও ডাঙৰ ডাঙৰ প্ৰশ্নৰ উদ্ভৱ হৈছে। প্ৰশ্নবোৰ বহুত কনফিউজিং হয়, বহুতে মোক সুধিছে, সেইকেইটাৰ উত্তৰ মই আগত দিলোঁ। ই-শ্ৰম কাৰ্ড যিসকল ব্যক্তিয়ে বনাই আছে তেওঁলোকে যদি অৰুণোদয় আঁচনিৰ সুবিধাও লাভ কৰি আছে, কোনোবা এজন মহিলাই লাভ কৰি আছে, ধৰক ই-শ্ৰম কাৰ্ডো বনাইছে, তেওঁ অসংগঠিত চেক্টৰৰ শ্ৰমিক হয়, তেতিয়াহ'লে কি তেওঁ অৰুণোদয় আঁচনি কি বন্ধ হৈ যাব নেকি? আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয়, কোনো ধৰণৰ আঁচনি পোৱাৰ পৰা আপোনাক কোনোৱে বঞ্চিত কৰিব নোৱাৰে। আপুনি যদি কোনোবা আঁচনি পাই আছে, আপুনি দুটা আঁচনিৰ বাবে যোগ্য হিতাধিকাৰী হ'বই পাৰে। আৰু ই-শ্ৰম কাৰ্ড পৰ্টেলত বা অৰুণোদয় পৰ্টেলত কোনো ধৰণৰ তেনেকৈ কথা লিখা নাই যে ই-শ্ৰম কাৰ্ড থাকিলে অৰুণোদয় নহ'ব বা অৰুণোদয় থাকিলে ই-শ্ৰম নহ'ব। সেইকাৰণে এইটো এটা ভুল ধাৰণা। আপোনালোকে যদি যোগ্য হিতাধিকাৰী হয়, দুটা আঁচনিৰ সুবিধা আপুনি ল'ব পাৰে। এতিয়া আহোঁ অৰুণোদয় আঁচনিৰ আন এটা কথালৈ। যিসকল মহিলাই আগন্তুক দিনত অৰুণোদয় আঁচনিত এপ্লাই কৰিব খুজিছে, আপোনালোকে কাইণ্ডলি নিজস্ব বেংকৰ একাউণ্টটো খুলি ল'ব যদি আপোনাৰ নিজস্ব বেংকৰ একাউণ্ট নাই। তাৰ লগত আৰু এটা ইম্পৰ্টেণ্ট ইনফৰমেশ্যন মই শ্বেয়াৰ কৰোঁ। যিহেতু আধাৰ কাৰ্ডৰ কৰ্তৃপক্ষৰ ফালৰ পৰা UIDAAI কৰ্তৃপক্ষৰ ফালৰ পৰা এটা ইনফৰমেশ্যন দিছে যে আপোনালোকে যদি বজাৰৰ পৰা PVC আধাৰ কাৰ্ডটো তেনেকৈ বনাই লৈছে, তেনেহ'লে এইখিনি কিন্তু নচলিব। UIDAAI কৰ্তৃপক্ষ মানে আধাৰ কাৰ্ডৰ কৰ্তৃপক্ষৰ ফালৰ পৰা যিটো আপোনালোকে PVC আধাৰ কাৰ্ড লাভ কৰিব, সেইটোৱে হ'ল প্ৰকৃত আধাৰ কাৰ্ড, সেইটোৱে আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। সেইকাৰণে যিসকলে এতিয়ালৈ আধাৰ কাৰ্ড বনোৱা নাই কাইণ্ডলি বনাই ল'ব আৰু আপোনালোকে PVC আধাৰ কাৰ্ডখন UIDAAI কৰ্তৃপক্ষৰ ফালৰ পৰা লাভ কৰি ল'ব। কিয়নো আগন্তুক দিনত অৰুণোদয় আঁচনিটো পোৱাৰ ক্ষেত্ৰতে কিন্তু আধাৰ কাৰ্ড থকাটো বাধ্যতামূলক হৈ যাব পাৰে। তাৰ লগত ৰেচন কাৰ্ড থকাটোও বাধ্যতামূলক হৈ যাব পাৰে। সেইকাৰণে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড আপোনালোকে কাইণ্ডলি যদি নাই বনাই ল'ব। আৰু আধাৰ কাৰ্ডৰ লগত যিটো ইনফৰমেশ্যন মই শ্বেয়াৰ কৰিলোঁ, চ' আধাৰ কাৰ্ড চেণ্টাৰত গৈ আপোনালোকে ক'ব যে আপোনালোকৰ আধাৰ কাৰ্ডটো যেন আধাৰ কাৰ্ডৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আপোনালোকে এপ্লাই কৰাই দিয়ে লাভ কৰাৰ বাবে, যেন আপোনালোকে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন হ'বলগীয়া নহয়। এইটো হ'ল অৰুণোদয় আঁচনিৰ কথা। আৰু অৰুণোদয় আঁচনি ৩,০০০ টকা বা ১,০০০ টকালৈ এটা কথা আছে। বৰ্তমান অৰুণোদয় আঁচনি ১,০০০ টকা চলি আছে, কিন্তু বহুতে কৈছে নেক্সট মাহৰ পৰা অৰুণোদয় আঁচনি ৩,০০০ টকা হৈ যাব নেকি? আপোনাৰ বন্ধুসকল, অৰুণোদয় আঁচনিৰ প্ৰথমে আছিলে ৮৩০ টকাকৈ। তাৰপিছত চৰকাৰৰ ফালৰ পৰা আগবঢ়াই অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হৈ গ'ল ১,০০০ টকা। যেতিয়া অৰুণোদয় আঁচনিৰ টকা বৃদ্ধি হ'ব, তেতিয়া কিন্তু ডাইৰেক্টলি ৩,০০০ টকা নহয়, ৩,০০০ৰ সলনি ধৰক ১,০০০ হৈ আছে, তো ১,০০০ৰ পৰা ১,২০০ হ'ব পাৰে বা ১,৫০০ হ'ব পাৰে। কিন্তু ডাইৰেক্টলি চৰকাৰৰ ফালৰ পৰা ১,০০০ৰ পৰা বৃদ্ধি কৰি ৩,০০০ কৰি নিদিয়ে। সেইকাৰণে আপোনালোকে এইখিনি বস্তু মনত ৰাখিব, অলপ অলপকৈ বস্তুখিনি আগবাঢ়ি যাব চৰকাৰীভাৱে, কিন্তু ডাইৰেক্টলি ৩,০০০ নকৰে। সেইকাৰণে এইখিনি ইনফৰমেশ্যন মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ অৰুণোদয় আঁচনিক লৈ। আশা ৰাখিছোঁ অৰুণোদয় আঁচনিক লৈ কিবা কনফিউশ্যন থাকিলে আপোনালোকৰ দূৰ হৈ যাব। এতিয়া আহোঁ আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। গুৰুত্বপূৰ্ণ খবৰসমূহ হৈছে যে ৩১ জানুৱাৰী হ'ল লাষ্ট ডেট। ঠিক আছে, এতিয়া কথাটো হৈছে ৩১ জানুৱাৰীটো কি হ'ল লাষ্ট ডেট? হয় বন্ধুসকল, ৩১ জানুৱাৰীটো হ'ল লাষ্ট ডেট, অন্তিম দিন। আপোনালোকৰ যদি বৰ্তমানলৈ আপোনালোকৰ বিদ্যুতৰ মাচুল পে' কৰা নাই, তেনেহ'লে বিদ্যুৎ বিভাগৰ ফালৰ পৰা জানিব দিছে ৩১ জানুৱাৰীৰ ভিতৰত যেন আপোনালোকে নিজৰ বিদ্যুতৰ বিলসমূহ পৰিশোধ কৰি দিয়ে, যেন আপোনালোকে নিয়মকে বিদ্যুতৰ যিটো যোগান নিজৰ ঘৰত লাভ কৰি আছে বিদ্যুতৰ, সেইটো পাই থাকে। অন্যথা আপোনালোকৰ কিন্তু ৩১ জানুৱাৰীৰ পিছত আপোনালোকৰ বিদ্যুতৰ যোগানৰ কিন্তু ব্যাঘাত জন্মিব পাৰে, যদিহে আপোনালোকৰ বিদ্যুতৰ মাচুলখন বিলটো সময়মতে পে' নকৰে। এইটো হ'ল ৩১ জানুৱাৰীটো এটা ইম্পৰ্টেণ্ট ঘোষণা, কিয়নো বিদ্যুৎ আমি সকলোৱে দৰকাৰী হয়, সকলো ঘৰত ইলেক্ট্ৰিচিটি কানেকশ্যন আছে। সেইকাৰণে যিসকল ব্যক্তিয়ে এতিয়ালৈ বিদ্যুতৰ মাচুল পে' কৰা নাই, কাইণ্ডলি ৩১ তাৰিখৰ ভিতৰত আপোনালোকৰ নিজৰ বিদ্যুতৰ বিলটো পে' কৰি দিব, যেন আপোনালোকৰ ঘৰত বিদ্যুৎ কানেকশ্যনটো অব্যাহত থাকে, কানেকশ্যনটো কাট কৰি নিদিয়ে। এইটো হ'ল আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ। আজিৰ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ হৈছে গ্ৰাম্যসখী পদৰ লগত যুক্ত। হয় বন্ধুসকল, ইতিমধ্যে গ্ৰাম্যসখী পদৰ লগত যুক্ত কেইবাটাও প্ৰশ্ন মোক বহুতে সুধিছে। প্ৰশ্নসমূহ হ'ল যে গ্ৰাম্যসখী পদৰ নিযুক্তি প্ৰক্ৰিয়া সম্পৰ্কে মই কেইবাদিন ধৰিও কোনো ধৰণৰ ইনফৰমেশ্যন মই ভিডিঅ'জত শ্বেয়াৰ কৰা নাই। সেইকাৰণে মোৰ হোৱাটছআপত, মোৰ ইউটিউবৰ কমেণ্ট বক্সত, তাৰ লগত মোক ফোনো কৰিছে। সেইকাৰণে আজি গ্ৰাম্যসখী পদৰ লগত যুক্ত ইনফৰমেশ্যনটো মই এইটো ভিডিঅ'ত দি আছোঁ। মানে এই টপিকটো মই ইনক্লুড কৰিলোঁ, তাৰ এইটোৱে কাৰণ বহু ক্ষেত্ৰৰ ফালৰ পৰা কিন্তু এইখিনি প্ৰশ্ন মোক সুধিছে। হয় বন্ধুসকল, ইতিমধ্যে গ্ৰাম্যসখী পদৰ লগত যুক্ত কোনো ধৰণৰ ইনফৰমেশ্যন চৰকাৰৰ ফালৰ পৰা অহা নাই। যোৱাবাৰ চৰকাৰে যিটো ৰুটিন বনাইছিলে যে গ্ৰাম্যসখী পদত কেনেকৈ কাম কাজসমূহ কৰিব, সেইটো কিন্তু কৰোণা মহামাৰীৰ বাবেই হওক বা লকডাউনৰ বাবেই হওক বা ইলেকশ্যনৰ বাবেই হওক, সেইটো স্থগিত হৈ গ'ল। তাৰপিছত কিন্তু চৰকাৰৰ ফালৰ পৰা গ্ৰাম্যসখী পদটোৰ কেনেকৈ কি ধৰণে নিযুক্তি, কেনেকৈ কি ধৰণে ট্ৰেইনিং কি দিয়া হ'ব, ইয়াৰ সম্পৰ্কে কিন্তু কোনো ধৰণৰ তেনেকৈ অনলাইন অফলাইন তেনেকৈ ধৰণৰ ৰুটিন বনোৱা হোৱা নাই। যদি অনলাইন প্ৰচেছত যদি কোনো ধৰণৰ তেনেকৈ ইনফৰমেশ্যন আহে, মই মোৰ ভিডিঅ'জত ডেফিনেটলি শ্বেয়াৰ কৰিম। সেইবাবে কাইণ্ডলি মোৰ ভিডিঅ'জবোৰ আপোনালোকে মিছ নকৰাকৈ ৰেগুলাৰলি চাব, যেন গভৰ্ণমেণ্টৰ লগত
জড়িত সকলো আঁচনিৰ খবৰসমূহ আপোনালোকে লাভ কৰিব থাকিব পাৰে আৰু বন্ধুসকল কাইণ্ডলি আজিৰ ভিডিঅ'টো যদি ভাল লাগে ভিডিঅ'টোত এটা লাইক কৰি দিব আৰু তাৰ লগত মোৰ ভিডিঅ'টো কিন্তু ফেচবুক হোৱাটছআপ যিমান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আপোনালোকে ব্যৱহাৰ কৰে কাইণ্ডলি সকলোতে শ্বেয়াৰ কৰি দিব যেন সকলো মানুহ তাত ইনফৰমেশ্যনসমূহ গৈ পায় চ' বন্ধুসকল আকৌ লগ পাম নতুন ভিডিঅ'ত নতুন আপডেট লৈ তেতিয়ালৈ নমস্কাৰ আৰু ধন্যবাদ মোৰ ভিডিঅ' চোৱাৰ বাবে